এনেকুৱা নহয় যে মই আকৌ প্ৰেম কৰিব নিবিচাৰোঁ, মাত্ৰ মোৰ ভয় লাগে যে যদি মই আকৌ কাৰোবাক ভাল পাওঁ আৰু মই পুৰণা প্ৰেমক যদি পাহৰি যাওঁ, মোৰ ভয় লাগে যদি মই মুভ অন হৈ যাওঁ। সঁচা ক'বলৈ গ'লে মই তাইক গোটেই জীৱন মনত ৰাখিব বিচাৰোঁ। মই তাইক প্ৰমিছ কৰিছিলোঁ যে মই তাইৰ অবিহনে কাকোৱে ভাল নাপাওঁ, আৰু যদি মই মোৰ প্ৰমিছ ভাঙি দিওঁ তেতিয়া মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। সেইটো সঁচা যে তাইও প্ৰমিছ কৰিছিলে মোৰ সৈতে গোটেই জীৱন থকাৰ, কিন্তু তাই সেই প্ৰমিছ ৰাখিব নোৱাৰিলে। কিন্তু মই ৰাখিবলৈ চেষ্টা কৰিম যেতিয়ালৈকে জীয়াই থাকিম।